হাই ফ্ৰেণ্ডছ, মই চেনা চুলতানা। মোৰ ইউটিউব চেনেল চেনা চুলতানালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম সৰু মাছৰ চৰচৰি বনোৱা। এয়া আপোনালোকে চাওক, বৰিয়ালা মাছ আৰু লগতে এটা আছে শিঙি মাছ। আৰু এইখিনি মই আজি চৰচৰি বনাম। পিঁয়াজ কাটি লৈছোঁ, নহৰু থেতালি লৈছোঁ, জলকীয়া, এইফালে আলু এটা কাটি লৈছোঁ। আৰু এতিয়া মই মছলাখিনিও ৰেডি কৰি লৈছোঁ। এইফালে নিমখ, হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা, ধনিয়া। গতিকে মই কেনেকুৱা বনাওঁ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। সৰু মাছৰ চৰচৰি। কেৰাহীত মই এতিয়া কাটি থোৱা পিঁয়াজ, আলু, জলকীয়া আৰু নহৰু থেতালি থৈছোঁ, সেইখিনি লৈ ল'ম। আৰু এইখিনি অকণমান মোহাৰি ল'ম। এতিয়া এইখিনি মোহাৰি ল'ম, ভালকৈ লৈ লৈছোঁ। মোহাৰি এনেদৰে মোহাৰি ল'ম। আৰু ইয়াতে মই এতিয়া মছলাখিনি দি দিম। দি মছলাখিনিও ভালকৈ ইয়াতে মোহাৰি ল'ম। ইয়াতে মই দি দিম তেল, মিঠাতেল। চৰচৰিত অকণমান তেল বেছিকৈ লাগে, গতিকে মই অকণমান বেছিকৈ দিছোঁ। দি ভালকৈ সানি লৈছোঁ। ধুনীয়াকৈ সানি ল'ব লাগিব, যিহেতু মাছখিনি আমি লাৰিব নোৱাৰোঁ চামুচেৰে। গতিকে প্ৰথমে ভালকৈ সানি মছলাটো ধুনীয়াকৈ, মছলা, তেল গোটেইখিনি মিক্স কৰি ল'ব লাগিব। আৰু পানী দি দিছোঁ। এতিয়া পানী সিজিবলৈ যিখিনি পানী লাগে এটা আন্দাজকৈ দিব লাগিব। ইয়াতে মই মাছখিনি দি এতিয়া মাছখিনিও মছলা পানীৰ লগত ধুনীয়াকৈ মিলাই ল'ম। মিলাই লৈছোঁ। ভালকৈ মিলাই লৈ এইটো এতিয়া মই গেছত দি দিম। আৰু অকণমান পানী দি দিছোঁ। গেছত উঠাই দিছোঁ। দেখিছেনে? এনেদৰে ঢাকোনখন লগাই দিম। এতিয়া লগাই অকণমান সময় পিছত ঢাকোনখন গুচাই চাইছোঁ, এইখিনি উতলিছে। গতিকে এতিয়া গেছটো একেবাৰে কমাই মই ঢাকি ৰাখিম। গেছটো কমাই দিম। আৰু এইফালে মই চাহকাপ খাই লওঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে শেষলৈকে পাহৰি থাকিব। ঢাকোন গুচাই চাইছোঁ। এয়া মোৰ চৰচৰি প্ৰায় হৈছে, দেখিছেই তলত লগা নিচিনা হৈছে। আলু ধুনীয়াকৈ সিজি গৈছে। ফ্ৰেণ্ডছ, আপোনালোকে মন কৰিব, মোৰ ৰেচিপিবোৰ একেবাৰে সাধাৰণভাৱেই মই বনাওঁ। যিখিনি ঘৰত বস্তু থাকেই সকলোৰে। এনেকুৱা অকণমান লৰাই দিছোঁ, যিহেতু চামুচেৰে লাৰিব নোৱাৰোঁ। এনেকৈ লৰাই দিছোঁ। সাধাৰণভাৱে বনাওঁ। আপোনালোকক কেনেকুৱা লাগে মোক কমেণ্টত জনাবচোন। এয়া তেলখিনি ধুনীয়াকৈ বাহিৰ ওলাই আহিছে। গতিকে মোৰ মাছখিনি প্ৰায় হৈছে। অকণমান হ'ব দিম আকৌ। এয়া তেলখিনি ধুনীয়াকৈ ওলাই আছে। ইয়াতে এয়া দেখিছেনে? ইয়াতে মই এতিয়া ধনিয়া পাত দি দিম। ফ্ৰেণ্ডছ, মই এনেদৰে সাধাৰণভাৱে বনাওঁ। গতিকে আপোনালোকক যদি কিবা ৰেচিপি লাগে মোক কমেণ্টত জনাব। সাধাৰণভাৱে কেনেদৰে বনাব পাৰি মই আপোনালোকক ভিডিঅ' দিম। আৰু লগতে মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ মাছ চৰচৰি হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ। সোনকালে লগ পাম। বাই বাই।